আমাৰ ঘৰৰ বাহনী বাৰীখনৰ পৰা বৰ গাছ চুৰ কৰিছে মানুহে পটকে গাছ দুটামান কাটি নহলে আমালে খাবলৈ লাগিব বাঁহৰ গাজৰ আচাৰ বনাম বুলি ভাবিছিলো কিন্তু মহে যিহে কামোৰ দিছে বাৰীত মোৰ বোলো চাল নাখাবই নেকি আজি মহৰ পৰা বাচিবৰ কাৰণে তৰানোৱা চিঙি দৌৰাতহে ৰক্ষা পৰিছে আহিলে বোলো খুলি লওঁ মানে বাঁহৰ গাজৰ কাপোৰকেইখন খুলি দিছো আকৌ ন তাতেহে আমি তাক চফা কৰিব পাৰিম তাৰপৰা ধুনীয়াকে চফা কৰি লৈছো পিছে এনে কাটিলে বৰ চেটিছফাইং লাগে অ কাটি চাবচোন কেতিয়াবা আপোনালোকে কাটিলে চফা কৰি টুকুৰা টুকুৰ কৰি লৈছো তাৰপাছত এতিয়া ধুনীয়াকে পিহনা এখন লৈ তাতে মৰাৰহে কথা আৰু মৰাৰ পাছত কি ধুনীয়াকে ভৰাই লৈ আচাৰৰ কাৰণে অলপ ৰাখি দিলো বাকীখিনি ধুনীয়াকে ৰ'দত শুকুৱাই দিলো এতিয়া ধুনীয়াকে ডাঙৰ চৰি এটা লৈ লৈছো তাতে গাজৰ গুড়া গুড়ি পিচখিনি লগতে তাত এতিয়া লাল মিৰ্চ জিৰা পাউডাৰ এতিয়া গৰম কৰি থোৱা তেল অলপ এতিয়া দিয়াৰ কথাহে আৰু তেল বাৰু মাৰি থাকিম কিন্তু নিমখ তাৰপাছত মেইন ইনগ্ৰেডিয়েণ্ট সেইটো হৈছে ভোট জলকীয়া বা বীজ জলকীয়া দিবলৈ কিন্তু নাপাহৰিব দেই তাৰপিছত গৰম গৰম তেলখিনি দি দিয়ক আৰু হৈ গৈছে আমাৰ আজিৰ আচাৰ ৰেডি পিছে কাৰোবাক লাগে নেকি আচাৰ মই কিন্তু বিক্ৰী কৰিম কিন্তু দেই এটাত 100 টকা তাতকে কমত নহ'ব বছৰৰ আমৰ শেষৰটো পাৰ্টি টিউচনৰ ষ্টুডেণ্টৰ সৈতে কৰিয়ে দিলো কাৰণ আম শেষ হ'বলৈ হৈছে আৰু গছত সেইকাৰণে লাষ্ট পাৰ্টি আৰু আমাৰ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আমৰ পাৰ্টি শেষ কৰি আকৌ সন্ধিয়া এফালে ওলালো ভালকে এইকণ কিনো ক'ব ভণ্টিক পাৰ্টি এটা দিবলৈ আছিলে কিহৰ পাৰ্টি পিছে পাছত কম আপোনালোকক এটা ভণ্টিক দিবলৈ আছে কাৰণে বিৰিয়ানীকে খোৱালো আৰু চিন্ময় চন্দ্ৰিনা তৃষ্ণা মমি আৰু কলি তৃষ্ণা গুণু সুমিত আৰু কমলা তোমালোকৰ খবৰ কেনেকুৱা আজিলৈ এৰিছো দেই আকৌ লগ পাম বাই